এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটো 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে। আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোকে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম আৰু সেইখিনিৰে আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিষ্ট এটা ছাবজেক্ট। আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ। মই কলমেৰে ক'ম যি ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব